স্বৰসমূহৰ ওপৰত নিজৰ দখল আনিবলৈ আপোনালোকক এটা মই ধুনীয়া এক্সাৰচাইজ শিকাই দিছোঁ, আপোনালোকে কৰিব পাৰে। একো টান নহয়। আপোনালোকে যিকোনো এটা স্কেল প্লে কৰি লৈ পেলাই প্ৰথম মালৈকে যাব আপোনালোকে। সা ৰি গা মা, মা গা ৰে সা। মই দেখিছেনে, মই যাওঁতে শুদ্ধ গা লগাইছোঁ, কিন্তু আহোঁতে কোমল গা ইউজ কৰিছোঁ। আৰু বহুত গীতত শুদ্ধ গা কোমল গা দুইটাই প্ৰয়োগ হয়। গতিকে এইটো এটা বিৰাট এফেক্টিভ এক্সাৰচাইজ। অকল গা বুলিয়ে নহয়, প্ৰতিটো স্বৰ আপোনালোকে এবাৰ শুদ্ধকৈ যাওক আৰোহণটো, আৰু অৱৰোহণটো কোমল কৰি পেলাই আহিবলৈ চেষ্টা কৰক। আকৌ এবাৰ মই কৰিছোঁ কেনেকৈ কৰিব লাগে। সা ৰে গা মা, মা গা ৰে সা, সা ৰে গা গা মা, মা গা গা ৰে সা। দেখিছেনে, মই দুইটাই কৰি দেখাইছোঁ। সা ৰে গা, সা ৰে গা, সা ৰে গা, সা ৰে গা মা। গম পালেনে? তেতিয়া শুদ্ধ গা কোনটো, কোমল গা কোনটো আপোনালোকে বিচাৰি ফুৰিবলগীয়া নহয়। নিজে আপোনালোকে, মই এতিয়াতো উইদাউট তানপুৰা হাৰমনিয়ামত আপোনালোকক গাই শুনাইছোঁ। সেইটোৱে মানে যেতিয়াই তেতিয়া আপোনালোকে স্বৰবোৰ পটককৈ লগাই দিব পাৰিব। এই সৰু সৰু কামবোৰ আপোনালোকে যদি এনেও কৰি থাকিব পাৰে, নিৰ্দিষ্ট ক'ৰবাত এঠাইতে বহি পেলাই যে কৰিব লাগিব কথা নাই। যেতিয়া আপোনালোকে ফ্ৰী টাইম পায়, এনেকুৱা ধৰণৰ এক্সাৰচাইজবোৰ কৰি থাকিবলৈ চেষ্টা কৰক। নিশ্চয় আপোনালোকৰ স্বৰৰ ওপৰত দখলটো খুব ধুনীয়া হ'ব, আৰু গীতত সেইটো আপোনালোকে সুন্দৰকৈ ইমপ্লিমেণ্ট কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে এতিয়াই মোক ছাবস্ক্ৰাইব কৰি লওক।